যেতিয়া বানপানী হয় যেতিয়া মথাউৰি ভাঙে মোৰ মনটো বেয়া হৈ থাকে কিয় মই বিভাগটোৰ মন্ত্ৰী আৰু বিভাগটোৰ মন্ত্ৰী হৈ যদি মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰো গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰো তেতিয়া মই কবাত ব্যৰ্থ তেনেকুৱা মোৰ অনুভৱ হয় কিন্তু আমি কেতিয়া একেদিনাইটো কৰিব নোৱাৰো আজিৰ পৰা 3.5 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক জলসম্পদ বিভাগৰ মন্ত্ৰী পাতিছিল একেদিনাই গুটেখিনি কাম কৰিব নোৱাৰি কাৰণ অসমৰ এটা মূল সমস্যা আছিল কি যে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা আমাৰ ধেমাজি জিলা আৰু মই যিখন জিলাৰ পৰা আহো মৰিগাঁও জিলা বা আমাৰ ইফালে যদি কওঁ খদিয়া আমি যদি চাওঁ এই অঞ্চলবিলাকত অত্যন্ত বানপানী হৈছিল মাজুলী লখিমপুৰ এইবিলাক অঞ্চলত বহুত বেছি বানপানী হৈছিল আজি মই অত্যন্ত সুখী ইয়াতে যোৱা বছৰ আহি প্ৰতিশ্ৰুতি দি গৈছিলোঁ বৰণ বৰুৱা আৰু ভুৱন পেগু ডাঙৰীয়াৰ এইখিনিৰ পৰা অকমান আগলৈকে আহিছিলোঁ তাত আমি মথাউৰিৰ কাম আৰম্ভ কৰিলোঁ 6 কিলোমিটাৰ শেষ কৰিলোঁ আজি এই অঞ্চলত 15 কিলোমিটাৰ নতুনকৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ আৰু যথেষ্ট মথাউৰি নিৰ্মাণ কৰিবলগা আছে প্ৰায় 29 কিলোমিটাৰ অহা বছৰ আশা ৰাখিছোঁ আকৌ এইখিনি সময়তে যদি ইয়াতলৈকে মথাউৰি নিৰ্মাণৰ কাৰণে আহিব পাৰোঁ যাতে এই মানুহখিনি বানপানী মুক্ত হয় ইয়াৰ মানুহখিনি যাতে ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে যেতিয়া বানপানী হয় যেতিয়া মথাউৰি ভাঙে মোৰ মনটো বেয়া হৈ থাকে কিয় মই বিভাগটোৰ মন্ত্ৰী আৰু বিভাগটোৰ মন্ত্ৰী হৈ যদি মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰো গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰো তেতিয়া মই কবাত ব্যৰ্থ তেনেকুৱা মোৰ অনুভৱ হয় কিন্তু আমি কেতিয়া একেদিনাইটো কৰিব নোৱাৰো আজিৰ পৰা 3.5 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক জলসম্পদ বিভাগৰ মন্ত্ৰী পাতিছিল একেদিনাই গুটেখিনি কাম কৰিব নোৱাৰি কাৰণ অসমৰ এটা মূল সমস্যা আছিল কি যে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা আমাৰ ধেমাজি জিলা আৰু মই যিখন জিলাৰ পৰা আহো মৰিগাঁও জিলা বা আমাৰ ইফালে যদি কওঁ খদিয়া আমি যদি চাওঁ এই অঞ্চলবিলাকত অত্যন্ত বানপানী হৈছিল মাজুলী লখিমপুৰ এইবিলাক অঞ্চলত বহুত বেছি বানপানী হৈছিল আজি মই অত্যন্ত সুখী ইয়াতে যোৱা বছৰ আহি প্ৰতিশ্ৰুতি দি গৈছিলোঁ বৰণ বৰুৱা আৰু ভুৱন পেগু ডাঙৰীয়াৰ এইখিনিৰ পৰা অকমান আগলৈকে আহিছিলোঁ তাত আমি মথাউৰিৰ কাম আৰম্ভ কৰিলোঁ 6 কিলোমিটাৰ শেষ কৰিলোঁ আজি এই অঞ্চলত 15 কিলোমিটাৰ নতুনকৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ আৰু যথেষ্ট মথাউৰি নিৰ্মাণ কৰিবলগা আছে প্ৰায় 29 কিলোমিটাৰ অহা বছৰ আশা ৰাখিছোঁ আকৌ এইখিনি সময়তে যদি ইয়াতলৈকে মথাউৰি নিৰ্মাণৰ কাৰণে আহিব পাৰোঁ যাতে এই মানুহখিনি বানপানী মুক্ত হয় ইয়াৰ মানুহখিনি যাতে ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে যেতিয়া বানপানী হয় যেতিয়া মথাউৰি ভাঙে মোৰ মনটো বেয়া হৈ থাকে কিয় মই বিভাগটোৰ মন্ত্ৰী আৰু বিভাগটোৰ মন্ত্ৰী হৈ যদি মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰো গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰো তেতিয়া মই কবাত ব্যৰ্থ তেনেকুৱা মোৰ অনুভৱ হয় কিন্তু আমি কেতিয়া একেদিনাইটো কৰিব নোৱাৰো আজিৰ পৰা 3.5 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক জলসম্পদ বিভাগৰ মন্ত্ৰী পাতিছিল একেদিনাই গুটেখিনি কাম কৰিব নোৱাৰি কাৰণ অসমৰ এটা মূল সমস্যা আছিল কি যে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা আমাৰ ধেমাজি জিলা আৰু মই যিখন জিলাৰ পৰা আহো মৰিগাঁও জিলা বা আমাৰ ইফালে যদি কওঁ খদিয়া আমি যদি চাওঁ এই অঞ্চলবিলাকত অত্যন্ত বানপানী হৈছিল মাজুলী লখিমপুৰ এইবিলাক অঞ্চলত বহুত বেছি বানপানী হৈছিল আজি মই অত্যন্ত সুখী ইয়াতে যোৱা বছৰ আহি প্ৰতিশ্ৰুতি দি গৈছিলোঁ বৰণ বৰুৱা আৰু ভুৱন পেগু ডাঙৰীয়াৰ এইখিনিৰ পৰা অকমান আগলৈকে আহিছিলোঁ তাত আমি মথাউৰিৰ কাম আৰম্ভ কৰিলোঁ 6 কিলোমিটাৰ শেষ কৰিলোঁ আজি এই অঞ্চলত 15 কিলোমিটাৰ নতুনকৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ আৰু যথেষ্ট মথাউৰি নিৰ্মাণ কৰিবলগা আছে প্ৰায় 29 কিলোমিটাৰ অহা বছৰ আশা ৰাখিছোঁ আকৌ এইখিনি সময়তে যদি ইয়াত